হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। নমস্কাৰ অসম আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰু এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এয়া গৈছিলোঁ অলপমান বজাৰলৈ। এয়া মই দেখুৱাই দিলোঁ আপোনালোকক। এয়া মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, যিহেতু লগো লৈ গৈছিলোঁ। একচুৱেলি মই বজাৰ কৰিবলৈ যাই বহুত ভাল লাগিল। এইখন বহুত ডাঙৰ বজাৰ, এইখন বিজয়নগৰতে হয়। আৰু এইখন বজাৰ মানে বিভিন্ন ধৰণৰ শাক পাচলি এইবিলাক দেখি মোৰ খুব ভাল লাগে। মন্দিৰতো গ'লোঁ আৰু লগতে বজাৰতো গ'লোঁ, বজাৰ কৰিলোঁ। বিভিন্ন ধৰণৰ পাচলি, গ্ৰীণ ভেজিটেবল সঁচাই মোৰ বহুত প্ৰিয়। কিন্তু নেক্সট দিনাখন মই এখন অসমীয়া থালি বনাওঁ বুলি ভাবিছোঁ। তাৰে মই আপোনালোকক দেখুৱাই যাওঁ। লৈছোঁ কচু আৰু এয়া আনি থৈছিলে হাজবেণ্ডে আমলখি আৰু জলফাই। তো মই ভাবিলোঁ এনেতো জলফাইৰে বহুত তৰকাৰী বনায় মাছৰ, কিন্তু মই ভাবিলোঁ এইবাৰ আমলখি আৰু জলফাই দুটাৰে ইউজ কৰি চাওঁ। কচুত বহুত আইৰণ থাকে আৰু আমলখি আৰু জলফাই যিহেতু চি ভিটামিনে ভৰপূৰ, এইবোৰ শাক পাচলিৰ গুণাগুণ আমি বতৰত লোৱাটো ভাল। জলফাইটো বনাই, কিন্তু আমলখি শিলিখা দুটা মিক্সকৈ বনালে কেনেকুৱা লাগে বনাই চাওঁ। বাছি ল'লোঁ আমলখি আৰু জলফাই, আৰু বাছি পেলাই তাতে মই নিমখ দি পেলাই তেনেকৈ মই বইল হ'বলৈ দিলোঁ। আৰু এহাত মাছ, এইটো খাই ভাল লাগে। আপোনালোকৰ কাৰণে মই আৰু এইখিনি ভালকৈ ভাজি ল'বলৈ আহিলোঁ। টেষ্টি লাগে তৰকাৰী হ'লে। তো এই মাছখিনি মই এনেকৈ ভাজি লওঁ আৰু তাৰপিছত আকৌ মই লগ পাই আছোঁ। এতিয়া যিহেতু দুপৰীয়া লাঞ্চৰ সময়, মই লাঞ্চ প্ৰিপেয়াৰ কৰি আছোঁ আৰু লৈ আছে আইতাকৰ লগত খেলি। আৰু মই যেতিয়া বনাই থাকোঁ, সি আইতাকৰ লগতে থাকে, ফল চল খাই থাকে বা কেতিয়াবা খেলি থাকে তেনেকুৱাকৈ। আৰু মই এইখিনি এনেকৈ মাছখিনি ভাজি ল'লোঁ। এয়া কেৰাহীখনত মই তেল গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে দিলোঁ অলপমান বেছিকৈ কালজিৰা, আৰু ইয়াৰ পিছতে মই নহৰু আৰু পিঁয়াজ অকণমান দি পেলাই ভালদৰে ভাজি ল'ম। আৰু ভাজি লোৱাৰ পিছতে মই ইয়াতে এড কৰিম অকণমান ডালচেনি আৰু এটা ইলাচি। আৰু এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত মই কচুখিনি দি দিলোঁ। কচুখিনি আপোনালোকে কি নাম কয় ক'বচোন। এইটো কচু, এই কচুটো খাই ভাল লাগে, কিন্তু কেতিয়াবা ধৰেও। মই কিন্তু পানীত গৰম নকৰা নুতলোৱাকৈ দিলোঁ। আগতে তেনেকৈও বনাওঁ, ডাইৰেক্ট বনাইছোঁ, অলপ ধৰে। আপোনালোকে কেনেকৈ বনাই জনাব। আৰু এই কচুটো কি বুলি কয়নো। আৰু এতিয়া মই ইয়াতে অলপ নিমখ দি দিলোঁ সোৱাদ অনুসৰি। আৰু এইখিনি নিমখ দিয়াৰ পিছত অকণমান ইয়াতে মই একদম এক চিকুট চেনি একদম আঙুলিৰ টিপত দিছোঁ, আৰু ইয়াৰ হালধি দি দিছোঁ, আৰু জিৰা আৰু ধনিয়াৰ গুড়িও দি দিলোঁ ইয়াতে। আৰু এইখিনি গোটেইখিনি দি লৰাই ভালদৰে ভাজি ল'ব লাগিব। আৰু এনেকৈ ভাজি থাকি আকৌ ঢাকন মাৰি কম জুইত পিচি থাকিবলৈ দিলোঁ। আৰু লগত এটা মই বস্তু দি দিছোঁ, অকণমান চয়াবিন সিজাই লোৱা আছিলে, আৰু এই সিজাই লোৱা যিখিনি চয়াবিন আছিলে মই ইয়াতে ওপৰত দি দিম। আৰু এইটো খাই ভাল লাগিব। আৰু বতৰৰ যিবিলাক পাচলি সেইবিলাক খাব লাগে। আৰু সেইকাৰণে কচু বা জলফাই, আমলখি, এইবোৰৰ যিবিলাক ভিটামিন চি থাকে, যিটো আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল। আৰু লগতে মই গোটা জালুক অকণমান থেতালি ল'লোঁ, মানে এইখিনি ড্ৰাই ৰ'ষ্টেই হয় কৰি লোৱা। আৰু ইয়াৰে মই গুড়াখিনি তাতে দি দিম, আৰু এইটো আৰু অকণমান সোৱাদ লাগিব খাবলৈ। আপোনালোকে এনেকৈ খাইছেনে? আৰু খাই চাব তেনেকৈ বনাই। নেক্সট দালিখনৰ কাৰণে মই এতিয়া তেল গৰম কৰি লৈছোঁ আৰু পাঁচফোৰণ দিছোঁ, লগতে দি দিছোঁ নহৰু কেইটামান, আৰু কালজিৰাও দি দিছোঁ। যিহেতু ঠাণ্ডাৰ বতৰ, কালজিৰা আমাৰ গৰম কৰি ৰাখে বডিটো, সেইটো কাৰণে মই দি দিছোঁ। আৰু নহৰুটো ভালেই, আৰু লগত দিছোঁ হালধি। দাইলখিনিটো মই আগতে বইল কৰি সিজাই লৈছিলোঁ, আৰু তেনেকৈ মোৰ দাইলখন চম্ভাৰ দিয়া তেনেকৈ হৈ গ'ল। এয়া মই জালুকৰ গুড়িখিনি এতিয়া দি দিলোঁ। আজি থিমটো যিটো মই জলফাই থাকিব, আৰু লগতে মাছৰ লগত মই কেনেকৈ কি কৰোঁ আপোনালোকে চাব পাৰিব এইখন অসমীয়া থালি। শেষত দুটামান কেঁচা জলকীয়া ফালি দি, ঘৰতে অকণমান গুড়ি কৰি থোৱা গৰম মছলা গুড়ি আছিলে, গৰম মছলা মই গুড়ি দিছোঁ। এইটো ঘৰতে মই বনাইছোঁ। আপোনালোকক যদি ৰেচিপি লাগে মোক জনাব, মই নিশ্চয় আগত ভিডিঅ' বনাই দিম। এতিয়া মোৰ কচু সম্পূৰ্ণ হৈ গৈছে, এতিয়া মই নমাই দিওঁ। আৰু ইয়াৰ পিছত মই যিহেতু এটা চাটনি বনাম, ইয়াৰ কাৰণে মই ব'লক মোৰ লগত। আৰু ইয়াতে মই গ'লোঁ, লৈ পেলাই ইয়াতে মই চাটনিৰ কাৰণে ল'লোঁ এয়া আমাৰ ঘৰৰে পদিনা আৰু মছন্দৰী, আৰু ইয়াতে জলফাই দি পেলাই মই বনাই ল'ম। লগতে মই যিহেতু মাছৰ পোৰা পিটিকাও কৰি মাছ কেইটামান পুৰিও লৈছোঁ মাজতে।
আৰু এইখিনি মই পিছলৈ পুৰা হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ। সম্পূৰ্ণটো ভিডিঅ'টো শেষলৈ চাই থাকিব। মেইন মাছৰ তৰকাৰীখন যিখনত মই আমলখি আৰু জলফাইৰে বনাম, সেইকাৰণে তেল গৰম কৰি ইয়াৰ পাঁচফোৰণ দি দিলোঁ। আৰু পাঁচফোৰণ দিয়াৰ পিছতে ইয়াতে মই দিছোঁ নহৰু আৰু 2 ফুটামান আদা। এইখিনি ভালদৰে গৰম হোৱাৰ পাছতে মই ইয়াতে অকণমান কালজিৰাও দি দিছোঁ। আৰু এতিয়া ইয়াতে মই বইল কৰি লৈছিলোঁ আলুখিনি ইয়াতে পিটিকি দিম। আৰু এইখিনি যিখিনি মই বইল কৰি লৈছিলোঁ আমলখি আৰু শিলিখা, এইখিনিও মই এনেকৈ পিটিকি দি তাৰ লগত লগ কৰি দি তাৰ পাছতহে মই ইয়াতে হালধি আৰু নিমখ দি দিম। আৰু ভালদৰে এইখিনি ভাজি ল'ম। ভাজি লোৱাৰ পাছত যিহেতু অলৰেডি আলুখিনি আৰু এই আমলখি শিলিখাখিনি সিজিয়ে আছে, আৰু এতিয়া মই ইয়াতে নিমখ আৰু হালধিখিনি দি ল'লোঁ, আৰু দি লৈ ভালদৰে এইখিনি ভাজি ল'ম। আৰু এই ভাজি লৈ হৈ যোৱাৰ পিছত ইয়াতে মই গৰম কৰি থোৱা পানীখিনি ইয়াতে ঢালি দিম। পানীটো পৰিমাণ হিচাপত দি দিব, যিমানখিনি জোল কৰিব বিচাৰে। ইয়াতে নামমাত্ৰ জিৰা গুড়া দিছোঁ। আৰু এনেকৈ এই তৰকাৰীখন বহুত ধুনীয়াকৈ হৈ যাব। আৰু যেতিয়া ভালদৰে উতলি আহিব, মিডিয়াম ফ্লেমত দি পানী দিয়াৰ পাছত তাতে মই মাছকেইটা দি দিম। মই কেঁচা জলকীয়া ইয়াতে মই ফালি দিলোঁ। বনোৱা তৰকাৰীখন জলকীয়া নিদিয়াকৈ ৰাখি থ'লোঁ, লগো দিম। আপোনালোকে সৰু বাচ্ছাক দিব পাৰিব। যিহেতু এখন থালি কৰিম বুলি ভাবিছোঁ, 2টামান পটলো ভাজি লৈছোঁ, আৰু লগতে এয়া মই পটল ভাজি আছোঁ। ইয়াৰ পিছতে মই যিহেতু চাটনিখন বনাম, চাটনিখনৰ কাৰণে পদিনা আৰু মছন্দৰী আৰু লগতে নহৰু 2 ফুটামান, কেঁচা জলকীয়া তেনেকৈ দি পেলাই মই গোটেইখিনি ঠিক কৰি ল'লোঁ। আৰু ইয়াৰ পিছতে মই আৰু লগতে আলু বইল কৰি থৈছিলোঁ আলু পিটিকা কৰিবলৈ, আৰু আলু পিটিকাত নহৰু আৰু ধনিয়া এনেকৈ দিছোঁ। আৰু লগতে জলকীয়া, নিমখ আৰু দিছোঁ এটা ইনগ্ৰিডিয়েণ্ট, ধৰিব পাৰিছেনে আপোনালোকে কওকচোন বাৰু? আৰু সেইটো হৈছে ইয়াতে মই তিল দিছোঁ, ড্ৰাই ৰ'ষ্ট কৰা হয়। এইখিনি এনেকৈ পিটিকা হৈ গ'ল। ইয়াৰ পিছতে মাছৰ ভালদৰে বাকলিখিনি এৰুৱাই লৈছোঁ, আৰু লগতে পিঁয়াজ, জলকীয়া আৰু নহৰু লৈছোঁ। আৰু তাৰ লগতে মই এইটো যিটো চাটনিটো মোৰ বনোৱা হৈ গৈছিলে জলফাই, আৰু এই চাটনি জলফাই ইয়াতে মই দি দিছোঁ। যিহেতু আজি মেইনলি জলফাইৰ লগতে মাছৰ এইখন থালি বনাইছোঁ, আৰু ইয়াতে এনেকৈ নিমখ জলকীয়া সানি এই পিটিকাখন হৈ গ'ল। গোটেইখিনি ৰন্ধা হৈ গ'ল। এইখন মোৰ থালি ৰেডি হৈ গৈছে। যি এই অসমীয়া থালিখনত আছে ভাত, লগতে আছে কচু আৰু চয়াবিনৰ চব্জি, আলু পিটিকা, মাছ পোৰা পিটিকা, পটল ফ্ৰাই, মাছ ফ্ৰাই, আৰু লগতে আছে চাটনিখন, দাইল, আৰু আজিৰ মেইন জলফাই আৰু আমলখিৰ এইখন মাছৰ তৰকাৰীখন আপোনালোকেও খাই চাব পাৰিব, কাৰণ এইখন সঁচাই বহুত টেষ্টি হৈছিলে। আৰু এই ঠাণ্ডাত এই জুতি ল'ব পাৰে, পিকনিক বা বেলেগ কিছুমান উৎসৱত আপোনালোকে নিজে খাই চাব পাৰিব। বনাই চালে, খাই চালে কেনেকুৱা লাগিলে মোক কমেণ্ট দিব দেই। আৰু সঁচাকৈ ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি যায় দেই। প্লিজ মোক ছাবস্ক্ৰাইব কৰি আগুৱাবলৈ সহায় কৰিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ